নগাঁৱৰ পুৰণিগুদামস্থিত ৰাজ্যিক চিকিৎসালয়ত আজব কাণ্ড। মৃত্যুৰ প্ৰমাণপত্ৰ দিয়াৰ নামত নগাঁৱৰ পুৰণিগুদাম প্ৰাথমিক চিকিৎসালয়ত ধনৰ লেনদেনৰ অভিযোগ। চিকিৎসালয়ৰ কৰ্মচাৰী তথা লেবৰেটৰী টেকনিচিয়ান ৰহৰাম শইকীয়া জড়িত থকাৰ অভিযোগ। মৃত্যুৰ প্ৰমাণপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উঠিছে ৰহৰাম শইকীয়াৰ ওপৰত। জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে দৰ দাম উঠে ৩০০ টকাৰ পৰা ১৫০০ টকালৈ। আনহাতে চিকিৎসালয়খনৰ বাহিৰত থকা একাংশ অনলাইন আবেদনৰ কম্পিউটাৰ দোকানীৰ সৈতে চিকিৎসালয়খনৰ কৰ্মচাৰী ৰহৰাম শইকীয়াৰ বুজাবুজি থকাৰ অভিযোগ একাংশ লোকৰ। আনকি বছৰ বছৰ ধৰি ৰহৰাম শইকীয়া পুৰণি গুদাম ৰাজ্যিক চিকিৎসালয়খনত একেখন চকীত বহি থকাৰ গুৰুতৰ অভিযোগ উঠিছে। আনহাতে নগাঁৱৰ চামগুৰিৰ SDMHO গৰাকীৰ মন্তব্য যে চিকিৎসালয়ত জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ নামত কোনো ধৰণৰ ধন লোৱা নহয়। ৰহৰাম শইকীয়াৰ বিৰুদ্ধে গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণি গুদাম আঞ্চলিক সমিতি। ব্যুৰো ৰিপৰ্ট, বিহালী সংবাদ অসম। এখন কোনখন চিকিৎসালয় হয়? পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়। ক'ত আছে এইখন? এখন পুৰণিগুদাম নগাঁও জিলাৰ পুৰণিগুদাম। ইয়াত এটা অভিযোগ উত্থাপন হৈছে যে ইয়াত যিসকল কৰ্মচাৰী আছে যি মৃত্যুৰ যি প্ৰমাণপত্ৰ দিয়ে সেই মৃত্যুৰ প্ৰমাণপত্ৰৰ নামত ইয়াত ধন সংগ্ৰহ হয় বুলি এটা অভিযোগ উত্থাপন হৈছে। হয়, নিশ্চিতভাৱে যে আজি অভিযোগ নহয়, এইটো আজি পূৰ্বৰ পৰা 2 বছৰ 3 বছৰ দিন ধৰি পেলাই এই অভিযোগটো আমি শুনা পাই আহিছোঁ। কিন্তু এটা কথা ক'বলগীয়া যে ইয়াত যিজন ৰচ শইকীয়া বোলা যিজন ব্যক্তি আছে, ইয়াত তেখেত 96ৰ পৰাই ইয়াত কৰ্মত নিয়োজিত হৈ আছে। গতিকে তেখেতৰ নিয়ন্ত্ৰণতে যি বাৰ্থ চাৰ্টিফিকেট হওক বা ডেথ চাৰ্টিফিকেটসমূহ ইয়াৰ পৰা উলিয়াব পৰা ইয়াত কিছুমান নিয়ম থাকে, আৰু গতিকে সেই নিয়মসমূহ তেখেতে নামানে। আৰু নেমানি পেলাই যিটো চৰকাৰী যিটো গাইডলাইন আছে বা কিবা যদি অৰ্থ ল'ব লাগে সেই গাইডলাইন মতে নলৈ পেলাই তেখেতে এখন স্থানীয় কম্পিউটাৰ দোকানত তেখেতে ৩০০ৰ পৰা ৪০০, ৫০০, ১৪০০ যিমান পাৰে তেখেতে অনিয়ন্ত্ৰিতভাৱে তেখেতে অৰ্থ লয়। গতিকে আমি এটা কথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিৰ এটা কথা আমি দাবী উত্থাপন কৰিছোঁ যে এই বস্তুটো যাতে নাইকিয়া হওক। আৰু যিজন স্বাস্থ্যমন্ত্ৰী আছে সেই স্বাস্থ্যমন্ত্ৰীগৰাকীকো আমি অনুৰোধ জনাইছোঁ, আৰু লগতে নগাঁও জিলা আয়ুক্তগৰাকীকো অনুৰোধ জনাইছোঁ, আৰু স্থানীয় যিজন বিধায়ক জিতু গোস্বামী ডাঙৰীয়া তেখেতকো অনুৰোধ জনাইছোঁ যাতে এই ৰচ শইকীয়া ব্যক্তিজনক লাখি দিয়ক। কিয়নো তেখেতে যদি দুখীয়া নিৰীহৰ এজন ব্যক্তিসকলৰ পৰা যি অৰ্থ লৈ পেলাই সেই ডেথ চাৰ্টিফিকেটেই হওক বা বাৰ্থ চাৰ্টিফিকেটসমূহ উলিয়ায়, তেতিয়াহ'লে দুখীয়া ৰাইজৰ কিন্তু নিশ্চয় কিন্তু এদিন নহয় এদিন কিন্তু বিপদ হ'ব। কোনোবা দাদা, আপোনাৰ নামটো? ৰহৰাম শইকীয়া। আপুনি ইয়াত কোনটো পদত আছে? মই আছোঁ লেব টেকনিচিয়ান। হয়, এটা অভিযোগ উত্থাপন হৈছে যে আপুনি যি আমাৰ মৃত্যুৰ যি চাৰ্টিফিকেট দিব লাগে সেই মৃত্যু চাৰ্টিফিকেটৰ নামত আপোনাৰ ইয়াৰ পৰা ধন লৈ আপুনি মৃত্যু চাৰ্টিফিকেট দিয়ে বুলি এটা অভিযোগ উত্থাপন হৈছে। নাই, এইটো কোনে কৈছে? আপোনাৰ হয়নে নহয়? নাই, মিছা কথা এইটো। গভৰ্ণমেণ্ট ফিজ কিমান? তাৰমানে আমাৰ 100 টকা এটা গভৰ্ণমেণ্ট ফিজ আছে, 50 টকা গভৰ্ণমেণ্ট ফিজ, মানে ডেথৰ বাৰ্থৰ 50 টকা, ডেথৰ 100 টকা। আগৰ এইটো আগৰ 10 টকা আছিলে, ডাইৰেক্ট 100 টকা কৰিলে। আৰু এতিয়া আৰু যিটো 5 টকাটো 50 টকা কৰিলে গভৰ্ণমেণ্টে। এতিয়া কথাটো হৈছে আপোনাৰ ইয়াৰ পৰা যিহেতু আজিকালি অনলাইন কৰিব লাগে, অনলাইন হয়, গতিকে আপোনাৰ ইয়াৰ পৰা আপোনাৰ চিনাকি কেইখনমান কম্পিউটাৰ দোকান আছে, তাত আপুনি অনলাইন কৰিবলৈ দিয়ে আৰু তাৰ বাবদ আপুনি কমিশ্যন লাভ কৰে। নাই, আমাৰ হাতত মন্তব্য আছে। নাই। আমি আজি এইখন আহিছে এইখন আহিছে কি হৈছে এওঁলোকৰ গাঁৱৰ এখন আমি এইখন মই কৰিছোঁ অনলাইন কৰি লৈ আহিব। মানে মেডিকেলখন মই কৰাই দিছে, মই ফিল আপ কৰি আছোঁ, এখন মেডিকেল ফিল আপ কৰি দিম, আপুনি অনলাইনটো কৰি আনি মই জমা দিম। কম্পিউটাৰ দোকানত 300 টকাটো যদি লয়, আপোনালৈ 200 টকা তাৰ পৰা আহে? নাই, আহে নাই। আমি ইয়াতে 100 টকা মেডিকেলৰ এইখন যে মেডিকেল মানে বাইদেউ ফিল আপ কৰে, বাইদেউ ফিজ এটা দিওঁ, আৰু দুটা অনলাইন হয় এখনত। তাৰমানে এবাৰ বাহিৰত কৰি আনে তেওঁলোকে। ইতিমধ্যে আপোনাৰ বিৰুদ্ধে তেখেতে মন্তব্য দিছে যে আপোনালোকৰ যি আপোনাৰ নাম কৈ কৈছে যে আপোনাক 200 টকা দিব লাগে, তেখেতৰ অৰিজিনেল হৈছে কম্পিউটাৰ যিখন দোকানত অনলাইন কৰিব কৈছে। নাই, আছে আমাৰ নাই। ডেথ চাৰ্টিফিকেট বনোৱা হয় নেকি? হয়। কেনেকৈ লয় আপোনালোকৰ প্ৰচেছটো কি? প্ৰচেছটো তাৰমানে আপোনাৰ অফলাইন কামখিনি হস্পিটেলত হয়, বাকী অনলাইনখিনি মই কৰি দিওঁ। আৰু এইটো ফিজ কিমান হয়? ফিজটোতো গভৰ্ণমেণ্ট চাৰ্জটো তেনেকৈ নাথাকে, 300 লওঁ। আৰু 300টো অকল আপুনি লয় নে আৰু কোনোবাই লয়? হস্পিটেলৰ পৰা ল'ব পাৰোঁ, মই 300 ৰাখোঁ। কোনে কয় ল'বলৈ হস্পিটেলৰ পৰা? হস্পিটেলৰ তাৰমানে আপোনাৰ ৰচ শইকীয়া বোলে তেখেতে কৈ দিয়ে। আপুনি পূৰা 300 টকাটো আপুনিয়ে পায় নে সেইটো হস্পিটেলো ভাগ পায়? অলপ এণ্টাৰ হস্পিটেলত দিব লাগে মানে
কিমান মান দিয়ে আপুনি 200 দিওঁ 200 আপুনি 200 অৰিজিনেল মানে নহয় 100 ৰাখোঁ আপোনাৰ মানে অৰিজিনেল 100 অঁ 200 হস্পিটেললৈ যায় হস্পিটেলখনৰ নাম হস্পিটেলত কিমান দিয়ে আপুনি হস্পিটেল হেৰি পূৰ্ণগ্ৰাম ষ্টেট ডিছপেঞ্চাৰী আপুনি হস্পিটেলত যিজন আপোনাক যি কাম কৰিব লাগে তেওঁক কিমান দিয়ে আপুনি 200 দিওঁ এখন চাৰ্টিফিকেট নহয় এখন চাৰ্টিফিকেট হয় এতিয়া কথাটো হৈছে আপুনি অভিযোগ এটা উত্থাপন দিছে যে ইয়াত 300ৰ পৰা প্ৰায় 1500লৈকে তেনেকুৱা ধৰণৰ কিছুমান মানুহ চাই চাৰ্টিফিকেট দিয়ে কিমান খৰচ 1500টো মই ৰখা নাই বাৰু হ'লেও হস্পিটেলত ৰাখিব কিন্তু পাৰে এনেই বাৰ্থ চাৰ্টিফিকেট ডেথ চাৰ্টিফিকেটত কোনো পইচা নাই গভৰ্ণমেণ্ট ফিজ একো নাই গভৰ্ণমেণ্ট নাথাকে নাথাকে এনেই দিলে মানে থাকে অনলাইনৰ নামত তুমি নিয়মতে 100 টকা ল'লেই হয় অঁ লয় কিন্তু 300 টকাটো লোৱা হস্পিটেলত দিব লাগে কাৰণে আপোনাৰ নামটো কি হ'ল? গৌৰৱ বৰা গৌৰৱ বৰা কিমান দিন আপোনাৰ কম্পিউটাৰ দোকানৰ নামটো মোৰ স্মাৰ্ট পইণ্ট নামটো কম্পিউটাৰ দোকান 2 বছৰ হ'ল ইয়াত বাৰ্থ চাৰ্টিফিকেট বিষয়ে আৰু কি কাম কৰে বাৰ্থ চাৰ্টিফিকেটো নকৰোঁ মই ডেথ চাৰ্টিফিকেটো কৰোঁ হয় চাওক এইটো এই বিষয়টো আগৰ পৰা চলি আহিছে ইয়াত যিজন ৰচ শইকীয়া নামৰ প্ৰথম কথা হ'ল কি ৰচ শইকীয়া 96ৰ পৰা এখন চিকিৎসালয়ত আছে কাৰ আশীৰ্বাদ পুষ্ট হৈ তেওঁ বাৰ এনেকুৱা জালিয়াতি কৰি থাকে পইচা লৈ থাকে অভিযোগ উঠি থাকে কিন্তু আজিলৈকে বদলি হোৱা নাই প্ৰথম কথাটো কোনজন বিষয়াৰ আশীৰ্বাদ পুষ্ট হৈ তেওঁ এতিয়ালৈকে তেওঁ নিজৰ চকীখন খামোচা মাৰি ধৰি আছে এই বিষয়টো তদন্ত হ'ব লাগে আমি জিলাৰ স্বাস্থ্য বিষয়াগৰাকীক অনুৰোধ জনাইছোঁ লগতে অসমৰ স্বাস্থ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ যে এই বিষয়টো এটা তদন্ত চলাব লাগে যে কাৰ আশীৰ্বাদ পুষ্ট হৈ ৰচ শইকীয়া এতিয়ালৈকে এই চকীখন খামোচ মাৰি ধৰি আছে ইয়াত